বন্ধুসকল আলুখিনি ফ্ৰাই কৰা হৈ গ'ল আমাৰ। এতিয়া মাংসখিনি আমি বনাম। তেলটো দি দিওঁ। মাছ ফ্ৰাই কৰিব তেল লাগিব। মাছ খালি নাই? তেলে নাই। তেলটো ইয়াতে বেছিকৈ দিব পাৰোঁ। একো নাই। এতিয়া চাওক মাংসটো আমি কেনেদৰে বনাওঁ। আৰু ইয়াত লগতে এতিয়া আকৌ মাছ আহিছে। জলকীয়া কিন্তু কাটচোন। কাটিব কি গোটা দিম নেকি? কাটি দিলে পুৰিব। ভাঙি দিলে হৈ গ'ল। এতিয়া আমি পিঁয়াজটো দি লওঁ। মাত ওলাই যায় দেই। ফোন কৰিছে। পিঁয়াজটো আমি ফ্ৰাই কৰি লৈছোঁ। এতিয়া অলপ দেৰি পিঁয়াজটো বন্ধুসকল এতিয়া আমি পিঁয়াজ ফ্ৰাই কৰা হৈ গ'ল। মাংসটো দি দিছোঁ ইয়াত। এতিয়া আমি ল' ফ্লেমত অলপ দেৰি মাংসটো ফ্ৰাই কৰিম। আপোনালোকক দেখাই আছোঁ বনাই মেলি দেখাই আছোঁ। চাওক বন্ধু বান্ধৱীসকল আমাৰ মাংস বনি আছে। চাওক কি ধুনীয়া কালাৰ হৈছে। এতিয়া খাওঁতে আপোনালোকক দেখাম কেনেকুৱা হৈছে। এইখিনি আৰু মাছো আছে আমাৰ লগত। এই মাছখিনি বনোৱা নাই। এই মাছ দুপিচ আছে। এইখিনি হালধি নিমখ, তাৰপিছত এই ৰচুন আদা, তাৰপিছত এইবোৰ মছলা আছে। এতিয়া বনি আছে। অলপ পিছত আপোনালোকক দেখাই আছোঁ। বন্ধু বান্ধৱীসকল আমি এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। দেখিলা? আপোনালোকক দেখাই আছোঁ অলপ পিছত। বন্ধুসকল মাছটো ৰেডি হৈ গ'ল। এতিয়া এই মাংস আমি উলিয়াই লৈছোঁ খাবলৈ। মাছ বনি আছে। বন্ধুসকল এতিয়া খাবলৈ আমি লৈছোঁ। এই হৈছে মাংস। কি মজা ওপৰৰ পৰা দেখা দে ভিতৰত। ক'লে টেষ্ট কেনেকুৱা? টেষ্টটো ভাল হৈছে। ৱাও, নতুন জাষ্ট ৱাও। আলু খাই মাংস নিচিনা লাগিছে। ৱাও, অলপ পিছত দেখাই আছোঁ আপোনালোকক। মাছটো দেখাই আছোঁ কেনেকুৱা টেষ্ট হৈছে। আপোনালোকক মই মাছৰ ভিডিঅ'টো খাই দেখাম বুলি কৈছিলোঁ কেনেকুৱা লাগে। আচলতে সেই ভিডিঅ'টো কালি ৰেকৰ্ড কৰাই নহ'ল। তাৰপিছত আৰু লগৰ দুজনমান আহি গ'ল। সেইটো কাৰণে ভিডিঅ' কালি কৰা নহ'লে। সেইটো কাৰণে ক্ষমা কৰি দিব। বন্ধুসকল আমি এতিয়া গৈ আছোঁ এতিয়া ঘৰলৈ। আন্ধাৰ হৈ গ'ল আজি। ভিডিঅ'টো কাইলৈ শেষ কৰিম। মানে কি হ'ল আপোনালোকৰ আমাৰ লগৰখিনি চব কিবা কিবি হৈ গ'ল। মানে দেৰি হৈ গ'ল। কাইলৈ সেইকাৰণে ভিডিঅ'টো শেষ কৰিম। আজিলৈ এতিয়া থৈছোঁ দেই। বাই বাই, গুড নাইট।
চকা চাকনি ঐ মুৰি ঢকা ঢাকনি ঐ খৰ শুঞ্জনি ঐ বিহু আহি পালেহি ঐ